সকলোকে প্ৰমাণ দি নাথাকিব। সময়ত সকলো নিজে নিজেই প্ৰমাণিত হ'ব। হাঁহি আৰু সহায় যিমানে আনক দিবা তাতকৈ দুগুণ ঘূৰাই পাবা। সম্পৰ্ক সদায় হৃদয়ৰ পৰা হ'ব লাগে। তেজৰ সম্পৰ্কটো প্ৰায়ে বেলেগে বেলেগে থাকে। এটা সত্য কথা, ছাতি আৰু মগজ তেতিয়াই কাম কৰে যেতিয়া খোলা থাকে। বন্ধ অৱস্থাততো দুয়োটাই বোজা লাগে। এটা ভাল সম্পৰ্ক সদায় বতাহৰ দৰে হ'ব লাগে, সদায় আশে পাশে। জয়ী হোৱাটো নিশ্চিত থাকিলে সকলোৱে অৰ্জুন বনিব পাৰে, কিন্তু মৃত্যু নিশ্চিত থাকিলে অভিমন্যু বনিবলৈও সাহস থাকিব লাগে। সহযোগ বহুত মূল্যৱান। সকলোৰে পৰা সহযোগৰ আশা নকৰিবা, কিয়নো সকলোৱে মনৰ ধনী নহয়। জীৱনটো বৈ থকা নৈ, সেয়ে সকলো পৰিস্থিতিতে আগবাঢ়ি থাকা, কিয়নো য'ত চেষ্টাৰ পথ ডাঙৰ হয় তাত ভাগ্যকো হাৰ মানিব লাগে। কোনোবাই বহুত ভাল কথা এটা কৈছিল, মই হয়তো সেই কামটো নকৰোঁ যিটোৰে ভগৱানক পাম, কিন্তু সেই কামটো নিশ্চয় কৰোঁ যিটোৰে আশীৰ্বাদ পাম। মানৱতা হৃদয়ত থাকে, স্বভাৱত নহয়। ভগৱানে কৰ্ম চায়, সম্পত্তি নহয়। বহুত ধুনীয়া কথা। নিজকে ভুল বুলিও এজন ভাল মানুহে স্বীকাৰ কৰে। সন্মানৰ দুৱাৰ ইমানেই সৰু থাকে যে তাত সোমাবলৈ মোৰ হাওলাবই লাগে। সকলো মুহূৰ্ততে প্ৰেম আছে, সকলো ক্ষণতে সুখ আছে। হেৰাই দিয়া যদি স্মৃতি আৰু জীয়াই থাকা যদি জীৱন। এই পৃথিৱীত সকলোতকৈ সহজ কামটো হ'ল বিশ্বাস হেৰাই দিয়া, আৰু সকলোতকৈ কঠিন কামটো হ'ল বিশ্বাস ঘূৰাই পোৱা, আৰু তাতকৈও কঠিন কামটো হ'ল বিশ্বাস বজাই ৰখা। এই দুই জগতৰ মাজত পাৰ্থক্য কেৱল উশাহৰ। চলি থাকে যদি ইয়াত, আৰু ৰখি যায় যদি তাত। কোনোবাই অৱহেলা কৰিলে হৃদয় ভাঙি যায় আশাও, যদি কোনো আপোনে বুজি নাপায়। সঁচা কথা কয় এই পৃথিৱীবাসীয়ে, মানুহে সকলোতে জয়ী হয়, শেষত আপোন মানুহৰ পৰাই হাৰি যায়। সম্পৰ্কত ভাঙোন কেতিয়াও আহিব নিদিবা। কি আহে যায়? আমাৰ ওচৰত কিমান ঘৰ আছে, কিমান গাড়ী আছে, কিমান সম্পত্তি আছে, কিয়নো খামটো কেৱল দুসাঁজ ভাত, জীয়ামটো কেৱল এটাই জীৱন। গুৰুত্বটো ইয়াত দিয়া উচিত যে কিমান দিন আমি সুখত আছিলোঁ আৰু কিমানজনৰ সুখৰ কাৰণ হ'ব পাৰিছোঁ। সত্য কথা যে সকলো বস্তুতে সৌন্দৰ্য আছে, পাৰ্থক্য কেৱল এইটো যে আমি সকলো দেখি নাপাওঁ। যদি এই পৃথিৱীত তোমাক জীয়াই থাকিব আছে, তেন্তে সতৰ্ক হ'ব শিকি লোৱা, কিয়নো তোমাক পেলোৱাৰ মানুহ এদিন নহয় সদায়ে পাবা। কিছু মানুহে নিজৰ সন্তানৰ কাৰণে পৈতৃক সম্পত্তিত ঘৰ এৰি যায়, কিছু মানুহে মাটি বাৰী এৰি যায়, কিছু মানুহে নিজৰ ব্যৱসায় এৰি যায়, কিন্তু অমৰ সেইসকল হৈ যায় যিসকলে নিজৰ সন্তানত নিজৰ সংস্কাৰ এৰি যায়। এটা ভাল জীৱন কটাবলৈ এইটো আৱশ্যক যে প্ৰতিজনে সকলো নাপায়, এইটো স্বীকাৰ কৰি লোৱা।